সিটো গছ আৰু ইটো গছ এনেকৈ কানেক্ট কৰি কিনে এখন ব্ৰিজ বনাইছে সেইকাৰণে ফ্ৰেণ্ডশ্বিপ ইয়াৰী দোস্তি কানেকশ্যন বহুত দৰকাৰী আৰু এয়াই এইটো দুটা গছৰ কানেকশ্যন ढूंढ लाए सारी मासूम सी खुशियां Hello, what's up people? Welcome to another vlog. Yes, গম পাইছিলে কি যোৱাকালি আমি চেৰাপুঞ্জীতে ৰখিলো ইয়াতে হোটেলত ৰখিলো আৰু আজিৰ প্ল্যান হ'ল এটা চ্যালেঞ্জ মোৰ কাৰণে তো হিমান বেছি নহব বাট ইয়া মোৰ কাৰণে হ'ব বাৰু বহুত দিন যেহেতু গ্যাপ হৈ গৈছে আজি আমি গৈ আছো এটা ট্ৰেকিংত যোনটো হ'ব ডাউন 3500 ষ্টেপ ডাউন এণ্ড 3500 ষ্টেপ আপ মানে 7000 ষ্টেপ আজি আমি কমপ্লিট কৰিব গৈ আছো আৰু আজি নবীনক চ্যালেঞ্জ দিব গৈ আছো এটা কমপ্লিট কৰিব কাৰণে আৰু কোড গৈ আছো কি কথা আগে হোটেল ৰুমৰ পৰা ওলাই কিনে আপোনালোকক গোটেইখিনি কৈ আছো লেটস গো Yeah, alright guys, আপোনালোকে আজি গেটআপ দেখা পাইছে চেঞ্জ কিয় কাৰণে আজি আমাৰ লগত নাই ৰাইডিং গিয়াৰ ৰাইডিং পেন ৰাইডিং শ্বু আৰু আজি আমি কৰিব গৈ আছো ট্ৰেকিং আৰু ট্ৰেকিংটো ক'ত হ'ব আপোনালোকে গম পাব আৰু সেইকাৰণে লাইট ৱেট পুৰা লাইট ৱেট কাপোৰ পিন্ধি লৈছো সব লাইট ৱেট তো পুৰা ৰেডি ট্ৰেকিঙৰ কাৰণে আৰু আমাৰ লগত আছে আজি ৰংগিলা ৰংগিলা চা কি যি লিখিছে আজি ৰংগিলা ট্ৰেকিং কৰিব ওলাইছে ৰেডি মেন চ্যালেঞ্জ নতুন এটা এইটো সদায় চ্যালেঞ্জ ল'ব লাগে আৰু এই চাইডে আহি পাল আমাৰ ব্ৰেকফাষ্ট আৰু ব্ৰেকফাষ্টত আছে ৰুটি এণ্ড পৰাঠা ৰুটি মোৰ মানে গলত নাযায় শুকান ন সেইকাৰণে পৰাঠা দি দিছোঁ চলো ব্ৰেকফাষ্টটো কৰি লওঁ কৰি কিনে আমি গৈ আছোঁ ট্ৰেকিঙত আৰু আজি এখনে বাইক লৈ যাম ইয়াৰ পৰা অনলি 14 কিলোমিটাৰ ট্ৰেকিং পইণ্টলৈ তাৰপিছত আপোনালোকক গোটেইখিনি হৈ গ'ল ব্ৰেকফাষ্ট আৰু এই চাইডে এটা আছে টাইগা বেটা ড্ৰাইভাৰ জলদি আও আজি নবীন আমাৰ ড্ৰাইভাৰ আজিৰ কাৰণে ৰংগিলা ড্ৰাইভাৰ লেটস গো যাবা ড্ৰাইভাৰ আৰু এই চাইডে চব গোটেই কুঁৱলী মাই গড सही किस पे ये इल्जाम है आंखें मेरी सपना तेरा सपने सुबह शाम है तू है বাইক পাৰ্ক কৰিলোঁ আৰু এইখিনিয়ে লাষ্ট পইণ্ট আছিলে য'লৈ বাইক আনিব পাৰে আৰু এনেকৈ ষ্টিকবোৰ বিকে এইবোৰ হ'ল 20 টকাকৈ ৰেণ্টত একচুৱেলি আৰু ইয়াতে লিখা আছে আপোনাৰ যদি গাইড লয় আপোনালোকে 700 টকা লাগিব অকল ডাবল ট্ৰেকাৰ ব্ৰিজলৈ আৰু যদি 1000 টকা দিয়ে তেতিয়াহ'লে ৰেইনবো ফললৈ লৈ যায় চলো এতিয়া আমি উইদাউট গাইড গৈ আছোঁ চলো বাই বাই ফৰ ডাবল ট্ৰেকাৰ নট ফৰ দি ৰেইনবো only 3500 steps okay downside right no for double decker we have to go down now yeah I know the way is split one side is single route and down is yeah I know that okay sure thank you okay ইয়াতে সকলোৱে এটা কথাই কৈ আছে গাইড লৈ ল বাট গাইডত 700 rupees আৰু 700 rupees আমি যদি বেছি গ্ৰুপত আহিলো হয় তেতিয়াহ'লে ফাইন বাট এতিয়া আমি ভাবিছোঁ অলপ চেলেঞ্জ লওঁ আৰু চেলেঞ্জটো হ'ল কি আমি উইদাউট গাইড আৰু প্লাছ আপোনাৰ লগতে কোনো বেলেগ টুৰিষ্ট নাই অকল আমি দুইজনে আছোঁ আৰু আমি দুইজনে এতিয়া গৈ আছোঁ চলো ইয়াৰে লোকেলে যিমানখিনি পাৰে সেইখিনি হেল্প কৰিব চাগে সুধি যাম আৰু বাকি 3500 ষ্টেপৰ চেলেঞ্জ লেটস গো এণ্ড লেটস ডু ইট মেন পানী বটল লৈ লৈছোঁ টল ৰাইট গাইজ এনেকুৱা হৈ আছে এটা ৰং টাৰ্ণ আৰু মেহেংগা পৰিব আমাৰ কিয়ৰ কাৰণে যোনটো নামি যোৱাটো ইটছ ইজি কিন্তু যেতিয়া উঠি আহিম ন সেইটোহে মেহেংগা পৰিব আমাক আৰু এই চাইডে নবীনে পৰা ষ্টিক লৈ লৈছে লোকেল মানুহ এতিয়ালৈ পোৱা নাই সুধিবৰ কাৰণে আৰু যদি ক'ৰবাত লোকেল পাই যাওঁ যদি এইটো ঠিকে আছে তেতিয়াহ'লে ঠিক আছে আৰু যদি এইটো ৰং ৱে লৈ লৈছোঁ আমি তেতিয়াহ'লে আমাৰ মেহেংগা পৰি যাব চলো কোই নাই চেলেঞ্জ लेना जरूरी है এটা বেটা ৰখি আছে মাই গড বাগৰি দিছে বেচেৰা আইও বেটা মালা বেটা আৰু এই বেটাটোৰ চাগে বেটা
so friendly. Give one. Okay, biscuit. G for genius. Okay. हम लोग बिस्किट खाएगा अभी दोनों मिलके खाएगा. हाँ बिस्किट ले लो. तुम खाएगा बिस्किट? बिल्ली नहीं खाता बिस्किट तो खाया तो खाओ. Yes, good बिल्ली. हाँ. यो चलो ऐसे दे बेटा और ऐसे दे बेटी दोनों खा रहे बिस्किट. ये तो आमी एनुका स्टेप पार हो আহিলো गुटे स्टेप और एनेके और बहुत स्टेप আছে एनेके. रेस्ट लेना जरूरी है और पूरा पसीना हो गयो. माय गॉड पूरा पसीना पसीना. ओह रेस्ट লৈ লৈ এনেকে যাই থাকিম আৰু. गाइस रेस्ट बेसी लोৱা নাই জাস্ট 1 মিনিট লৈছো. লং ব্রেথ দুটামান ললো আৰু লৈ কেনে এতিয়া আৰু ডেঞ্জাৰ ৰাস্তা. ও মানে স্টেপ আছে সেইকাৰণে হিমান ডেঞ্জাৰ ফিল হোৱা নাই. লাহে লাহে বিন্দাস যাব পাৰি আৰু কিন্তু ফাটাত তো ফাটিব ভাই উঠুতে. ইয়াতে ৰাস্তা স্প্লিট হৈ গৈছে. এটা ৰাস্তা এইটো সাইডে আছে এটা ৰাস্তা এইটো সাইডে আছে এটা এইটো সাইডে আছে আৰু এই ৰাস্তাটো দিয়ে লিভিং ৰুট ব্ৰিজ যায় বাট সিঙ্গেল যায়. এই সাইডে যায় ডাবল ডেকাৰ. তো আমি ডাবল ডেকাৰত যাব কাৰণে এইটো ৰুট ল'ব. आँखें मेरी सपना तेरा सपने सुबह शाम है तू है सही या मैं हूँ सही. লংগেষ্ট সিঙ্গেল ডেকাৰ ব্ৰিজ আমি যাই আছো ডাবল ডেকাৰ ব্ৰিজ. তো এইটো সাইডে যাব লাগিব. তো তাৰ কাৰণে এইটো সাইডে যাব লাগিব. চলো এই সাইডে এটা পইণ্ট আছে সেই পইণ্টটোৰ পৰা লেফ্ট. তো অলৰাইট গাইছ এটা ব্ৰেক লৈছিলোঁ আৰু এইটো টি চাৰ্টৰ কালাৰ এইটো অৰিজিনেল কালাৰ নহয়. টি চাৰ্টৰ কালাৰ অৰিজিনেল ইটো আছিলে. এইটো চাওক এইটো অৰিজিনেল টি চাৰ্টৰ কালাৰ আছিলে কিন্তু টি চাৰ্ট গোটেই ভিজি গৈছে. অকল ফ্ৰণ্ট চাইড বুলি নহয় বেক চাইডেও পূৰা আৰু বেক চাইডেও পূৰা ভিজি গৈছে. কিমান কেলৰিজ বাৰ্ণ কৰি আছোঁ নাজানো কিন্তু ক্ষীণাই নাযাওঁ কিয় নাজানো. ইয়াতহে অলপ ৱৰ্কআউট হয় কিন্তু ঘৰত যায় একে. আমি আহি পাই গ'লো 70% নট 100%. আৰু এই চাইডে আমি আইৰনৰ ব্ৰিজ এখন আছে. আইৰন ব্ৰিজ পাই গৈছোঁ. অলৰাইট গাইছ আমি এটা আইৰন ব্ৰিজ পাই গৈছোঁ যোনটো ভিডিঅ'ত দেখা পাই থাকোঁ. সেই ব্ৰিজটো পাই গৈছোঁ. আই গেছ 70% আমি কমপ্লিট কৰিছোঁ. আৰু বাপৰে বেলেগ পচিনা. কাম অন লেটছ গো মেন. এইটো বাট হেংগিং ব্ৰিজ হয়. বি কেয়াৰফুল অ'কে হিলিব পাৰে কিন্তু. গাইছ তলত চাওক. তো অলৰাইট গাইছ তেতিয়াৰ পৰা তো ডাউনহিল নামি আছিলোঁ বাট এতিয়া আপহিল উঠিব লগা হৈ গৈছে. যোনটো আইৰণ ব্ৰিজ আছিলে আইৰণ ব্ৰিজ ক্ৰছ হোৱাৰ পিছত এতিয়া আপহিল যাব লাগিব. আৰু ইয়াতে আৰু এখন ব্ৰিজ দেখা পাইছে. এইখন হ'ল আইৰণ ব্ৰিজ. চাওক ইয়াতে দুখন আইৰণ ব্ৰিজ ডাবল ট্ৰেকাৰত যাব লাগিলে দুখন আইৰণ ব্ৰিজ এতিয়ালৈ পাইছোঁ আৰু কিমান পাওঁ নাজানো আৰু. যিয়ে নহওক মজা কিন্তু আহি আছে. অলপ গৰম বেছি গৰমৰ কাৰণে বেছি ঘাম ওলাই আছে. ষ্ট'ৰ আছিলে মানে ইয়াতে এখন দোকান আছিলে আৰু সেই দোকানখনত অলপ লোকেল নেমু জুচ খালোঁ 20 টকাত. আৰু নবীনে পেণ্ট খুলি কেনে মানে লং পেণ্ট খুলি কেনে মোক বেগত দি দিছে. এতিয়া 1 গ্ৰাম এটাও যদি ওজন বাঢ়ি যায় ন পূৰা বাঢ়ি যায়. কিয় কাৰণে গোপ্ৰ আৰু তাৰ গোপ্ৰটোও ভৰাই থৈ দিছে পূৰা ওজন. তো অলৰাইট গাইছ ডাবল ডেকাৰত আহিছিলোঁ এতিয়ালৈ ছিংগেল পাইছোঁ. এইটো এটা ছিংগেল ৰুট চাই লওক. আৰু এইটো ৰুট হৈ চাওক. আৰু ফাৰ্ষ্ট ৰুট ব্ৰিজ পাই গৈছোঁ. ছেকেণ্ড ৰুট ব্ৰিজো দেখা পাই আছোঁ. ডাবল ট্ৰেকাৰ দেখাও পাই আছোঁ ইয়াৰ পৰা. ডাবল ডেকাৰ ৰুট ব্ৰিজৰ টিকেট কাউণ্টাৰত আহি পাই গৈছোঁ. আৰু ইয়াৰ পৰা ৰেইনব' ৱাটাৰফল 1 ঘণ্টা. আৰু এইটো আমাৰ বেটা এটা. বেটা কিনাৰকে 50 per person 50. How many of you?
Only 2. GoPro 100. 100. Yate GoPro karone 100 rupees. Can you give 50 rupees discount for na? Video camera man? 200. Film shooting 5,000 bapre. Chalo ita double decker ot. You can give me 20 rupees discount. No discount. No discount. Why? Bargaining kori ase. So guys, double decker mane hetu eta uporot aru etu tolor eta duta road bridge aru finally ami ahi pai golu duta road bridge aru road bor ebor gosor road hoy ebor daha paise gosor route re bridge hoy gise connect kori route dhori kene jenake handshake kore connecting people hey handshake kor hitu gos aru itu gos eneke connect kori kene ekhon bridge banaise ei karone friendship yari dosti connection bahut dorkari ei etu duta gosor connection jai dekhwa connection kiman strong sao oh my god root resort walk kori aso yeah aisere noven aru eitu eta root bridge uporot aru eitu tolor eta double decker chalo ha strong lagse Oh, ভাবিছিলো লোহা সোয়া দিছিল লাগি কিবা একো দিয়া নাই না ডাবল ডেকাৰ আপোনালোকে দেখা পাইছে ডাবল ডেকাৰ ব্ৰিজ আৰু লগতে ইয়াতে এটা আছে ফল য'ত গা ধুব পাৰে যিহেতু বহুতে বেছি গৰম এই গৰমৰ কাৰণে আহি কেনে ইয়াতে গা ধুব পাৰে আৰু এইটো হ'ল ডাবল ডেকাৰ ৰোড ব্ৰিজ এইটো এটা ওপৰত আৰু এইটো এটা ইয়াতে যোনখিনি এটা এৰিয়া আছে তাতে আছে ডাঙৰ ডাঙৰ মাছ আৰু সেই মাছবোৰ আহে পাহাৰৰ ওপৰৰ পৰা আৰু ইয়াতে আহি কেনে ৰখি থাকে সেই মাছবোৰ আপোনালোকক এতিয়া ৱাটাৰপ্ৰুফ শ্বট এটা দেখাই আছোঁ আণ্ডাৰ ৱাটাৰ গৈ কেনে আৰু কি মেগী লৈছে নেকি Yes man. Yeah. चल ढूंढ लाए सारी मासूम सी खुशियाँ चल যোনটো আণ্ডাৰ ৱাটাৰ শ্বট দেখালো মাই গড কিমান মাছ আছে আপোনালোকে দেখা পালে ইয়াতে এইখিনি জেগাতে আছে আৰু এতিয়া দি আছে বৰষুণ আৰু বৰষুণকেইটা মাছ আছিলে ন এই মাছৰ শ্বট চাই কিনে বেছি মন ভাল লাগি গৈছে আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব আৰু এতিয়া দি আছে বৰষুণ চলো এতিয়া ভিতৰত সোমাওঁ दस्तूर ऐसा जीना सिखाया मजबूर जैसा दिल रो रहा পালে আণ্ডাৰ ৱাটাৰ শ্বট আৰু ইয়াতে পুৰা ফূৰ্তি পাইছে এটা মই শ্বটটো দেখালো পুৰা ফূৰ্তি পাইছে আচ্ছা নে ইয়াতে হিন্দী বুজি নাপায় একচুৱেলি তো চবে ভাল পাইছে হাঁহি कहते हैं जो पन्ने होते नहीं पूरे करते बहुत অলৰাইট গাইজ এইখিনিয়ে আছিলে ইয়াৰে লয় আৰু এতিয়া উঠিব আছে বহুতখিনি আৰু ফাটিব আছে বহুতখিনি আৰু ইয়াত আহোঁতেতো বহুতখিনি বেছি গৰম লাগিছিলে ৰ'দ দি আছিলে কিন্তু এতিয়া ৰ'দটো গুচি গ'ল বৰষুণ দি দিলে আৰু এইটোৱে আছিলে ডাবল ডেকাৰ ৰোড ব্ৰিজ আৰু ইয়াতে আছিলে মাছ আৰু কেইটামান আছিলে পোৱালি ইয়াৰে লোকেল আৰু এইটো আছিলে ৱাটাৰফল চলো এতিয়া ইয়াৰ পৰা ওলাই যাওঁ আৰু ওপৰলৈ যাই কিনে আপোনালোকক ওপৰত গৈ কিনে লগ পাইছোঁ চলো অংকন ভাই in one day up and down রান পুৰা নবীনে ৱেটে উঠোৱা নাই অ হয় নেকি অলপ আগতে দিছো মিছা কথা এইটো নবীনে ৱেটে উঠা নাই মই অকলে উঠাই লৈ হয় নেকি অলপ আগত দিছো আহি পাই গ'লো এয়া বাইক পাৰ্ক আমাৰ ইয়াতে Bye bye. Tata. तू है सही या मैं हूँ